যদি কেতিয়াবা অকলে জ্বলে বুকু মোৰ নীৰৱে सफाई अभियान सफाई अभियान কৰিছোঁ চাবি আজি মানে বেলেগ খাতৰা একদম ঘৰতে কাম কৰিছোঁ আৰু এনেকুৱা কাম কৰিছোঁ নহয় জীৱনত একদম মানে ভাগৰুৱা কাম কৰিছোঁ একদম চব চাফাই কৰিছোঁ এইবিলাক দেখা নাই হেণ্ডালি লগাইছোঁ এখন এতিয়া হেণ্ডালি দিছোঁ সেইকেইটা গাঁত খান্দিছোঁ সেইকেইটা চাবা এইকেইটা শাক পাচলি কাউণ্টাৰ মগাইছোঁ এইবিলাক জুই লগাইছোঁ এইবিলাক খৰি গোটাইছোঁ সেইবিলাক কাঠ এজোপা ফালিলোঁ বাৰীডোখৰ চাইটো মানে একে চব চাফাই অভিযান কৰি আছোঁ বৰ্তমান এতিয়া একদম ভাগৰত যে ভিডিঅ' এটাৰ কাৰণে আপোনালোক বনাম বুলি ভাবিলোঁ ভিডিঅ' এটি বনাম বুলি ভাবিলোঁ আৰু দুবাৰ কোৱা আছে কথাখিনি তাৰপিছত মানে ঘপককৈ কথা মনত পৰিলে মানে আপোনালোকক ক'বৰ কাৰণে এইটো এই ফ্ৰেমটো দেখি মনত পৰিলে তাৰমানে এডাল চাবিৰে ফ্ৰেমডাল এডাল এতিয়া মানে ধেনু ফ্ৰেম এইটিকে যদি অলপমান এনেকৈ বখলিয়াই লোৱা হয় এনেকৈ কাটি লোৱা হয় এফালে দি এদিকে এফালে এইটো হয় ইমান ডাঙৰ ফ্ৰেমটোত যে টানিব পাৰে এডাল যদি ৰবৰ ষ্টাম লগালে নি এই হাতীৰ ভৰিটো মান লাগিব দেই খালি হেৰি কি বোলে ৰবৰডাল আৰু এনেকৈ ধৰি পিনি যদি যে দাঙি এনেকৈ দাঙি কিনি যদি গুটিটা মাৰি পায় নহয় তেতিয়াহ'লে সেইটোহে ৰজা মানুহ আগতে বালিয়ে সেই তাহাঁতে বালি বোলাটো শুনি পাইছিলে যে বিৰাট বীৰ ৰাতিপুৱা শুই নুঠোঁতে হাতখন বোলে সাগৰ পাহৰি কিনি হেনো একেবাৰে লাষ্টৰ নদীখনতে সি গা ধুইছিলেগৈ সাগৰৰ মাজত গা ধুপোৱা এটা মানুহ আছিলে বালি তাৰপিছত সেই ৰাৱণৰ লগতহে যুদ্ধ লাগিছিলে যে তাৰ সময়তে সেই যাওঁতে কাহিনীটো আনি থুলমূলকৈ কৈছোঁ বালিয়ে যেতিয়া ধেনু গুটিখন দিছিলে তাৰমানে কেটেপা এনৱাখনে আছিলে আকৌ বালিও কেটেপা এডালত বালিও হাতখনকা খালি ইমান চিটামান হৈছিলে দেই সেইকাৰণে এনেকৈ ধৰি লয় দুখনতে নহয় আকৌ মই ইমান পোৱালিটি এবাৰ একদম এনেকৈ চা এনেকৈ হাতখন দেখাইছোঁ আৰু মই আকৌ নোৱাৰিছোঁ দেখি হাতখন এনেকৈ কৈছোঁ এনেকৈ কৰিম নি এডাল ফ্ৰেম দেখাম যে বালিয়ে এনেকৈ ফিটাডাল ধৰি যিটো গুটি দিছিলে হেনো বেয়া মানুহবোৰক তাৰমানে বালিয়ে যে গুটি মাৰিছিলে কাটাকৈ যেতিয়া গুটি মাৰিছিলে সেই গুটিটো জাগাত লাগিছিলে মানুহটো আকাশৰ মাজত পাই গৈছে সিমান ওপৰত পাইগৈ হেনো মানুহটো আৰু যাবও হয় ইমান চিটা কেটেপাইনো গুটি কাৰোবাক যদি মাৰি দিওঁ হয় হাতী ভৰিটো ইমান যদি অৱস্থা হয় গুটিডাল কিমানডাল হ'ব চাব পাহাৰ এটা নিচিনা গুটি ইমানডাল হ'বই গৈ জানো দুহে মানুহ ওজনৰ হ'ব এই শিলগুটিকেইটা তাৰপিছত সেনেকুৱা এটা গুটি যদি মোকে মাৰি দিয়ে বাৰু মোৰ আকাশৰ ওপৰলৈ নাম না হয় নহয় কথা খাতে বালিও কথাখিনি ক'লোঁ এতিয়া কৰ্ম জীৱনত কিনো কৰিবা উপায় নাই পঢ়িলোঁ শুনিলোঁ চাকৰি নাই ভগৱান নাই কি হয়তো উপায় নাই খেতিকে ধৰিছোঁ এনেকৈ কৰিছোঁ এতিয়া খাবলৈ পাওঁ নাপাওঁ জানো মানুহজনীয়ে আনি থোৱা নিচিনা হৈছে এতিয়া পুলি পোখাই মতাই জন্ম দিয়ে নাই মাইকীয়ে জন্ম দিয়ে নাই এতিয়া কোনেনো জানে এতিয়া শাক পাচলিয়ে গম পাব এতিয়া শাকখিনি ৰুইছোঁহে আকৌ এতিয়া শাকখিনি এতিয়া মোৰ মানুহজনী বুলি ভাবি লৈছোঁ তাৰপিছত তেওঁলোকৰ ওপৰত কথা প্ৰডাকশ্যন কিমান দিয়ে যদি প্ৰডাকশ্যনৰ যদি ওপৰলাই কিবা কৰে যেনে বালিয়ে এনেকুৱা ৰাস্তাত ধেনু গুটিয়া নিচিনা যদি আকাশলৈ জপোৱা নিচিনাকৈ যদি গুটি লাগে তেতিয়া বেছি জানো দুটকামান পইচা পাম বুলি ভাবিছোঁ বাৰু সেনেকৈ উপায়টো নাই এতিয়া এডালকৈ দাঙি নিয়ে বালিও এই কেটেপাখনকৈ দাঙি কিনি শুব থৈ আহোঁগৈ দেই তাৰপিছত এনেকৈ ভিডিঅ' এটি তাৰমানে আপোনালোকৰ কাৰণে বনাম বুলি ভাবি লওঁ এতিয়ানো বালিয়েনো এখনতে দাঙে আকৌ মইনো এতিয়া পাৰিলেনো এখনটোতো বাদেই এই শুকানেনো এতিয়া এনেকৈ দাঙিবলগীয়া হৈছেগৈ হয় নহয় এতিয়া এয়াই জীৱনৰ কৰ্ম জানো
বাৰু লাগিব হ'বলা ভিডিঅ'টি চাই মোৰ ভিডিঅ'টি এনেকৈ আৰু এডোখৰি থৈ আহোঁগৈ দেই